নদীবান আৰু ভিডিঅ'টো গোটেই চাই থাকিব। নদীবান কেনেকৈ কৰি আছে মই আপোনালোকক দেখুৱাম, তো ভিডিঅ'টো চাই থাকিব। ৱেলকাম টু আৱাৰ চেনেল। আৰু আজি মই আহিছোঁ নদীবান দেখুৱাবলৈ আপোনালোকক। আৰু আমাৰ পিছফালে চাওক, বহুত ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত আছোঁ। পিছফালে চাওক, সৰিয়হ ফুল ফুলি আছে। আৰু এতিয়া মই আপোনালোকক দেখুৱাম নদীবান। আমি আছোঁ নদীৰ পাৰত। এই চাওক ব্ৰহ্মপুত্ৰ নদী, এই চাওক নদীৰ একদম পাৰত। পানী বৰ্তমান একদম শুকাই গৈছে, পানী নাই। আৰু ইফালে নদীৰ কাম চলি আছে, পাৰ্কো পাইন লগাই আছে। আৰু কেনেকৈ লগাই আছে মই আপোনালোকক দেখুৱাম। তাৰ আগতে আমি অলপ নদীত পানীত এনজয় কৰোঁ। তো ইফালে চাওক, ইফালে টেণ্ট দি মানুহ ইয়াত ৰাতি থাকে। আৰু ইফালে যিহেতু নদীৰ কাম কৰি আছে সেইকাৰণে ইয়াত থাকে। আৰু ইয়াত এতিয়া মই অলপ আগতে দেখা পাইছোঁ বহুত ধুনীয়া পৰিভ্ৰমী চৰাই আহিছিল। আৰু চৰাইকেইটা এতিয়া উৰি গৈছে, সেইকাৰণে মই আপোনালোকক দেখাব নোৱাৰিলোঁ। কিন্তু যদি দেখা পাওঁ আপোনালোকক দেখুৱাম। আৰু ইয়াত বহুত বেছি শিহু আছে। আপোনালোকে যদি শিহু দেখিছে তো দেখিছে, আৰু যদি দেখা নাই, কেতিয়াবা যদি মই দেখা পাওঁ তেতিয়াহ'লে আপোনালোকক দেখুৱাই দিম। আৰু মই অকণমান টেণ্টটো দেখাই দি আছোঁ, কেনেকৈ ইয়াত ৰাতি থাকে সেইটো দেখাই দি আছোঁ। ইয়াত ৰাতি যিবিলাক নদী কাম কৰি আছে সিহঁতে ৰাতি ইয়াত থাকে। আৰু ইয়াত ভাত পানী বনাই মেলি খায়। আৰু এতিয়া আপোনালোকক দেখুৱাম নদীবান কেনেকৈ কৰি আছে, তো চাই থাকিব। আমি এতিয়া আছোঁ তাত, পানী চানী নাই, পানী নোহোৱা বামত আমি নাৱত উঠি আছোঁ। আৰু জাষ্ট ফটো উঠাৰ কাৰণে মই আহিছোঁ, যিহেতু পানী শুকাই গৈছে, একেবাৰে শুকাই গৈছে। চাওক চাৰিওফালে চৰ যেন মৰুভূমিতে আছোঁ। মই আপোনালোকক ভালকৈ দেখুৱাই আছোঁ, চাই থাকিব ভিডিঅ'টো। একদম চৰত আছোঁ, আৰু এহে চাওক মৰুভূমিৰ দৰে ফিল হৈছে। চাৰিওফালে বালা, চাৰিওফালে বালি। আৰু ইয়াতে খেতি বাতিও কৰা হয়, লাও আলু কচু চচু যিমান যি আছে ইয়াত খেতিও কৰা হয়। কিন্তু বৰ্তমান ইয়াত খেতি কৰা নাই, ইয়াত বৰ্তমান কাম চলি আছে, নদী বান্ধৰ কাম চলি আছে। আৰু কাৰণ প্ৰত্যেক বছৰে আমাৰ গাঁওখন ব্ৰহ্মপুত্ৰই বহুত বেছি ক্ষতিসাধন কৰি আছে। বহুত হাজাৰ বিঘা মাটি আমাৰ ব্ৰহ্মপুত্ৰ উটুৱাই লৈ গৈছে, ঘৰ বাৰী বহুতখিনি লৈ গৈছে। সেইকাৰণে এইবাৰ অলপ নদী বান্ধৰ কাম চলি আছে। প্ৰত্যেক বছৰে কাম চলে, কিন্তু এই বছৰ অলপ মই বেলেগ দেখা পাইছোঁ আগতকৈ। কিন্তু আৰু এইবাৰ শুনিছোঁ এইবাৰ বোলো হেনো জিঅ' বেগেৰে কাম কৰিব। আৰু চাওঁ কি হয়, যদি জিঅ' বেগেৰে কাম নহয় তেতিয়াহ'লে আৰু বহুত বেছি ক্ষতিসাধন হ'ব। কাৰণ পাৰ্কো পাইনেৰে কিমান নদী কণ্ট্ৰল কৰিব পাৰিব। আগতে আমি গম পাইছোঁ পাৰ্কো পাইন দিছে, কিন্তু পাৰ্কো পাইনেৰে নদী বান্ধ কৰিব পৰা নাই। সেইকাৰণে চাওঁ এই বছৰ কিমান কি কৰিব পাৰে। আৰু পাৰ্কো পাইনটো ইউজ কৰা হয় কাৰণ যাতে নদীৰ ধাৰটোৱে যাতে ক্ষতিসাধন কৰিব নোৱাৰে, সেইকাৰণে পাৰ্কো পাইন লগোৱা হয়। এতিয়া মই আপোনালোকক দেখুৱাম পাৰ্কো পাইন কেনেকৈ লগাই আছে, তো ভিডিঅ'টো চাই থাকিব। সেয়া চাওক, পাৰ্কো পাইন এই বছৰ অলপ বেছি বেলেগ দেখা পাইছোঁ, ব্যতিক্ৰম। কাৰণ আগতে এটা লাইন দিয়া হৈছিল, কিন্তু এইবাৰ 4টা লাইন দিছে। চাওক আপোনালোকে। আৰু পাৰ্কো পাইন দাদাসকলে কেনেকৈ লগাই আছে মই সেইটো দেখাম। কিমান কষ্ট কৰে সিহঁতে, আৰু কিমান দাঙি আনিব লাগে। সেয়া চাওক কিমান কষ্ট কৰে। আৰু এই কষ্ট যাতে সিহঁতে ফল পায়, আমিও যাতে সেই কষ্টৰ ফলখিনি পাওঁ। যাতে এইবাৰ নদী অলপমান যাতে কণ্ট্ৰলত আহে, যিটো আমাক ধ্বংস কৰি আছে, যাতে অলপ কণ্ট্ৰলত আহে, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আপোনালোকেও প্ৰাৰ্থনা কৰিব। এতিয়া দেখুৱাইছোঁ, চাওক কিমান কষ্ট কৰে সিহঁতে। ভিডিঅ'টো কিন্তু চাই থাকিব আপোনালোকে, কাৰণ এই ভিডিঅ'টোত আপোনালোকে বহুখিনি বস্তু দেখা পাব, যিটো হয়তো আগতে দেখা নাই। বহুত ইউটিউবাৰে হয়তো এইটো বস্তু আপোনালোকক দেখুওৱা নাই। তো ভিডিঅ'টো চাই থাকিব। সকলে কৈ দিব কেনেকৈ পাৰ্কো পাইনখিনি লগাব। আপোনালোকে শুনক, কওক কেনেকৈ কৰিব। নাই, এইটো আমুককে দিলেহে তেতিয়াহে আমি আমাৰ এই ভাটিমুখৰ প্ৰডাকশ্যনটো হ'ব। ইফালৰ পৰা বৈ আহিব নদীটো, ধাৰটো কণ্ট্ৰল কৰিব ইয়াৰ পৰা। এইটো আমি যাওবাৰ যিটো বাঁহৰ কাম কৰিছিলোঁ, ইফালে বাঁহৰ কাম কৰিছিলোঁ, হয়, এইটোতো আমিও কৰা। কিন্তু এইবাৰ আৰু এইটো যদি কৰোঁ, এইটো কৰিলে আমাৰ সেই বটগালৰ গছডালৰ সেইখিনি আৰু বাচিব। এই গছডাল যে আছে যে তাতে, এইটো হ'ল ফাৰ্ষ্ট লাইন। এইটো নেক্সট হ'ব। আপোনালোকে কোনখিনিত লগাব? এইটো সেই যিখিনি পৰি আছে, খুঁটা কেইটা পৰি আছে তাত লগাব। আৰু তাৰপিছত তাৰ পৰা কিমান মিটাৰ দূৰ কৰিব? এইটো হ'ব 150 মিটাৰ। 150। আৰু এইটো ফাৰ্ষ্টটো হ'ল 100 মিটাৰ। এই দুটাই লগাব নেকি? দুটা না তিনিটা যাব। পিছতটো হ'ব লেপিং হ'ব। এইটো টোটেল কিমান দিন লাগিব? টোটেল মোটামুটি 10-12 দিন লাগিব।
10-12 দিনত গোটেই কমপ্লিট হৈ যাব আৰু ইবাৰ মানে যিটো গৰাখহনীয়া হৈ আছে ইবাৰ মানে অলপ খহনীয়াটো মানে ৰোধ কৰিব আৰু ৰোধ কৰিব কাৰণে বহুখিনি ৰোধ কৰিব আৰু বহুতখিনি ৰোধ কৰিছোঁ এতিয়া অঁ যোৱাবাৰ আমি বাহিৰ কাম কৰাতে মোটামুটি যিখিনি ৰোধ কৰিব লাগে কৰিছোঁ এতিয়া এইবাৰ কৰি আছোঁ মানে আৰু ৰোধ কৰিম তাৰমানে এইটো চেনেলটো আমি কাটি দিব লাগিব অঁ এই চেনেলটো কাটি দিব লাগিব ইফালতো পানীটো সেইমুখে ওলাই দিম আমি ঠিক আছে দেখা যাব এইটো বন্ধ কৰি দিম অঁ আজিৰ ভিডিঅ'টো আছিল এইখিনিয়ে কেনেকৈ পাৰ্কোপাইন লগালে নদীবান কেনেকৈ ৰোধ কৰিব সেইখিনি গোটেইখিনি এই ভিডিঅ'টোত দেখা পাব যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম এতিয়া দেখা যাওক যে এই বছৰ নদী কেনেকৈ ৰোধ হয় কিমানখিনি কণ্ট্ৰলত আহে যদি আহে তেতিয়াহ'লে মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাই দিম আৰু যদি এগেইন যদি একে কণ্ডিশ্যন হয় তেতিয়াহ'লে মই আপোনালোকক জনাই দিম